কবিতাৰ শিৰোনাম মই কান্দিলে তুমি সুখী হবানে? লিখনি ধীৰু বৰ্মন, সুৰ মৌচুমী কাকতি। মই কিমান কান্দিলে তুমি সুখী হবা তুমি জানানে? মোৰ বাবে তুমি সেই উপন্যাসখনৰ দৰে, যি উপন্যাসৰ আঁৰত লুকাই হেজাৰ আশাৰ কথোপকথনৰ গোপন ৰহস্য। তুমি দি যোৱা প্ৰতিটো হাঁহি এতিয়া একোটা উৎসাহ জীৱন জীয়াৰ। মাজে মাজে গোপনে সপোনত তোমাক দেখা কৰোঁ, নীলিম আকাশখনৰ বুকুচাত দুয়ো বহি লৈ। এজাক ৰুদ্ৰ বতাহে মোৰ প্ৰতিটো সপোনত এটি এটিকৈ উৰুৱাই নিয়ে। সাগৰৰ সিপাৰৰ উৰুঙা তুমিবিহীন দ্বীপ এটালৈ। তুমি নহ'লে উকা যেন লাগে সজীৱ গভীৰ এই পৃথিৱী। সেয়েহে সুধিছোঁ, আৰু কিমান কান্দিলে তুমি সুখী হবা? আগুচি ধৰিবা মোৰ বুকুৰ গভীৰত কষ্টৰ দৰিকণাবোৰ।